পৰৱৰ্তী সময়ত এনডিএৰ লগত মিত্ৰতা নাই চাওক 26লৈকে আমাৰ মিত্ৰতা আছে। আজিকালি এলায়েন্সটো এনেকুৱা নহয় যে দল হিচাপে এলায়েন্স নহয়, মানে ইলেকশ্যন বাই ইলেকশ্যন হৈ যায়। যেনেকৈ কাউন্সিলত এলায়েন্স নাছিলে 20তো আৰু 25তো কৰা নহ'ল। আৰু কিন্তু আমাৰ বিধানসভা নিৰ্বাচনটো আমি ট্ৰিপল এলায়েন্সত খেলিছোঁ 2021 চনত, কিন্তু 26লৈকে থাকিবই। আমি থাকিম নাথাকিম এইটো আমাৰ ওপৰত, কিন্তু এতিয়ালৈকে ইয়াৰ ওপৰত কোনো চৰ্চা হোৱা নাই। আৰু 2024 চনত যিটো লোকসভা নিৰ্বাচন, ইয়াতো এলায়েন্সত আমি খেলিলোঁ, আৰু এইটো 24ৰ পৰা ধৰক 29লৈকে এই এলায়েন্সটো থাকি যাব। তো এইটো ইলেকশ্যন বাই ইলেকশ্যন এটা এলায়েন্স, আৰু বাকী পিছত কি হয় এইটো চোৱা যাব। কাৰণ আমিও সময় উপযোগী আৰু সময়ে যেনেকৈ দাবী কৰিছে এনেকৈ সিদ্ধান্ত ল'ম। ছাৰ, যিহেতু এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈ এটা বিশেষ এটা উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য, এই ক্ষেত্ৰত ছাৰ আপোনালোকৰ স্থিতিটো কেনেধৰণৰ? নাই, আমাৰ জনজাতিকৰণ বিষয়টো ৰাজনৈতিক বিষয়ে নহয়। ৰাজনীতিক দলত কোনো ৰাজনীতিক দলত ইয়াৰ সিদ্ধান্তও নাই, কিন্তু যিসকলে জনজাতি হ'ব বিচাৰিছে তেওঁলোকক সমৰ্থন কৰা ৰাজনীতি দল আছে, আৰু হ'ব নালাগে বুলি কোৱা এইটো জনজাতিসকল, তেওঁলোকৰ সপক্ষেও মানে সমৰ্থন দিয়া ৰাজনীতিক দল থাকিব পাৰে। আমাৰ জনজাতি সংগঠনবোৰে বহুত উদ্ধাৰ লিবাৰেলি বহুত কথা কৈ দিছে যে যদি কৰিবই লাগিব যদি ভাবে ভাৰত চৰকাৰ, অসম চৰকাৰে 6টা জনগোষ্ঠী, তেতিয়া বৰ্তমানৰ জনজাতিসকলে পাই থকা সুবিধাখিনি ইয়াৰ পৰা শ্বেয়াৰ দিব নোৱাৰে। বেলেগকৈ আপোনালোকে কোটা সৃষ্টি কৰক, বেলেগ কেটেগৰী সৃষ্টি কৰক। ইয়াতকৈ ইমান উদাৰ এটা চিন্তা ক'ত হ'ব পাৰে? ইয়াত ভাৰত চৰকাৰে ইচ্ছা কৰিলে বহুতখিনি পৰিৱৰ্তন আনিব পাৰে, কিন্তু তেওঁলোকে এইটো আনিবৰ কাৰণে বহুত এটা প্ৰচেছত যাব লাগে। যেনেকৈ RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া, তেওঁলোকে এপ্ৰুভ কৰিবই লাগিব, কিন্তু RGIৰ এপ্ৰুভ কৰিবৰ কাৰণে ক্ৰাইটেৰিয়া সেই সময়ত যেতিয়া বনাইছিলে সেই ক্ৰাইটেৰিয়াৰ লগত যদি মিল নাখায় RGIয়ে কোনোদিন এপ্ৰুভ নকৰে। তেতিয়া সংশোধনৰ প্ৰয়োজন হয়। সংশোধন আনিবৰ কাৰণে সেইটো পাৰ্লিয়ামেণ্টাৰী প্ৰচেছ বহুত দীঘলীয়া। কিন্তু মই কৈ আছোঁ, শ্বেডিউল ট্ৰাইব যিটো ST কমিশ্যন, তেওঁলোকেও এপ্ৰুভ কৰিব লাগিব। সেই দুটা অনুষ্ঠানে এপ্ৰুভ নকৰা পৰ্যন্ত পলিটিকেলিও আপুনি ডিচিশ্যন ল'ব নোৱাৰে। কিন্তু এক্সিষ্টিং ক্ৰাইটেৰিয়া যিটো আছে সেইটো যদি সংশোধন নহয়, এই দুটা অনুষ্ঠানেও এপ্ৰুভ কৰিবই নোৱাৰে। যিটো প্ৰতিবাদ এইটো প্ৰভাৱ পেলাব নেকি 2026 বিধানসভা নিৰ্বাচনত? সেইটো নিজৰ এৰিয়াত, আপাৰ আছাম বা বঙাইগাঁও বা এই কেন্দ্ৰিক কিছুমান এৰিয়াত প্ৰভাৱ পেলাবও পাৰে, কিন্তু এইটোতো নতুন পৰিস্থিতি নহয়। আগৰ ইলেকশ্যনবোৰত দেখিছোঁ। এইকাৰণে এইটো কোৱা নাযায়, কাৰণ এইটো এটা আন্দোলন হয়। আন্দোলনৰ সপক্ষেও এটা মতামত আছে, বিপক্ষেও এটা মতামত আছে, আৰু সেইবুলি আপুনি প্ৰশ্ন কৰিব পাৰে যে জনজাতিকৰণটো বিৰোধিতা কৰা যিটো আন্দোলন ট্ৰাইবেল সংঘই কৰি আছে তাৰ কিবা প্ৰভাৱ পৰিব নেকি, সেইটো এটা প্ৰশ্ন। কিন্তু প্ৰভাৱ পৰিব নপৰিব সময়ে ক'ব, কাৰণ তেনেকুৱা আন্দোলন আগতো হৈছে। কিন্তু মই ভাবোঁ যে আমাৰ অসমৰ সামাজিক জীৱনত এই আন্দোলনবিলাকক লৈ পেলাই সামাজিক এটা সংঘাত বা সংঘৰ্ষ তাৰ যাতে পৰিৱেশটো সৃষ্টি নহয়, তাৰ কাৰণে মই আহ্বান জনাওঁ। এইটো বিশেষকৈ কৰ্মী সভা আমাৰ মুছলপুৰ জিলা সমিতি UPPLত, আৰু দলটো নিৰ্বাচনৰ পিছত বহুত ধৰণৰ মানুহৰ মাজত হয়তোবা হতাশা আহিছে বা বেলেগ চিন্তাধাৰাও আহি যাব পাৰে, বা আজি দলীয় নেতাৰ পৰা বহুতখিনি কথাত স্পষ্টীকৰণ বিচাৰিছে মানুহ যে আমি কেনেকৈ আগবাঢ়ি যাব লাগে। তাৰ কাৰণে আজি সভা পাতি আজি দলটো কেনেকৈ লৈ যাব শক্তিশালী কৰিবৰ কাৰণে আজি অপজিশ্যন আমি, আমাক আৰু মানুহে জাজ নকৰে, এতিয়া বিচাৰ নকৰে। আৰু ৰুলিঙত আছে BJP, BPF, তেওঁলোকক জাজ কৰিব। আমি এই লেভেলত মানে গ্ৰাছৰুট লেভেললৈকে কাম কৰি পেলাই কেনেকৈ গাঁৱে গাঁৱে মানুহৰ মনত সোমাই দলটো আকৌ স্থিতিটো ষ্ট্ৰং কৰিব পাৰে। আগন্তুক 2026 চনত বিধানসভা নিৰ্বাচনত আমি ইতিমধ্যে এটা চিন্তা কৰিছোঁ যে BTRৰ বাহিৰতো আমি প্ৰতিদ্বন্দ্বিতা কৰিম। BTRতো 15টাতে প্ৰতিদ্বন্দ্বিতা কৰিম, তাৰ বাহিৰতো কৰিম। এই ধৰণৰ এটা সিদ্ধান্ত ল'ব গৈ আছোঁ। পৰাজয়ৰ বহুত কাৰণ আছে। এটা হ'ল যে 2-2.5 লাখ মান ভোট যিটো এটা হিচাপ কৰা যায়,
এইটো না BPF-ৰ ভোট আছিলে না কি আছিলে তেওঁলোকে কিবা কাৰণত BPF-ক মানে আশীৰ্বাদৰ ভোট হিচাপে দি দিলে কাৰণটো হ'ল যে BJP আৰু UPPL-টো পৰাজিত কৰিব লাগে তেওঁলোকৰ এটা ভুল ধাৰণা কিবা এটা হৈছিল আছে কিন্তু এইটো BPF-ৰ ভোট নহয় 2.5 লাখ মান এই আশীৰ্বাদৰ ভোট পাই গ'লে সেইকাৰণে তেওঁলোকে জিকি গৈছে কাৰণ আমাৰ ভোট শ্বেয়াৰটো কোৱা নাই UPPL-ৰ কিন্তু BPF আশীৰ্বাদ যাত্ৰা মানে তেওঁলোকে এইটো চিন্তা কৰি পেলাই কৰা নাছিল কিন্তু আশীৰ্বাদৰ ভোট পাই গ'ল ওচৰ যিটো এটা কিবা BTC-ত এলায়েন্সে নাছিল 2020 চনতো আৰু 2025 চনতো আমি এনেকেই ফ্ৰী ইলেকশ্যন এলায়েন্স কৰাই নাই এইটো লৈ পেলাই বোৰ্ডে মানে এটা প্ৰশ্ন আৰম্ভ কৰি দিলে এলায়েন্সটো কি ধৰণৰ এলায়েন্স কিয় একেলগে নেখেলিলে এই চিৰিয়েলৰ কথাটো মনত আহি আছে আচ্ছা যেহেতু ये रिश्ता क्या कहलाता है এই সম্পৰ্কটো কি সম্পৰ্ক বুলি কয় ये रिश्ता क्या कहलाता है মানুহে এইবিলাক মানে আলোচনাত আহিছে আৰু ঠিকে আছে আমিও স্পষ্টীকৰণ দিব পৰা নাই কিন্তু এই নিৰ্বাচনটো আমাৰ কাৰণে ডাঙৰ এটা লেছন আৰু এই লেছনৰ পৰা আমি বহুতখিনি শিকিছোঁ